নিউট্ৰিয়েণ্ট দিয়া অৰ্পিল দাসে কৈছোঁ। আজি আপোনাক আজি 2 মাহৰ আগত এটা প্ৰডাক্ট দিয়া হৈছিলে স্পিৰুলিনা, আপোনাৰ এটা প্ৰব্লেমৰ কাৰণে। সেই প্ৰডাক্টটো খাই আজি কি ৰিজাল্ট পালে তাৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি জনাব নেকি ৰিজাল্টটো? স্পিৰুলিনাটো খাই মই ভালেই পাইছোঁ। হয়, মোৰ যিটো সমস্যা হৈছিলে সমাধান হ'ল। হয়, মোৰ নাম শ্ৰী বসন্ত কুমাৰ দাস। মই ৰাইজক আহ্বান কৰিছোঁ স্পিৰুলিনা খাওক, সমস্যা দূৰ কৰিব আপোনাৰ। মানে চিয়নৰ স্পিৰুলিনাটো ব্যৱহাৰ কৰি আপুনি যিটো ৰিজাল্ট পাইছে, আন কোনোবাই প্ৰডাক্টটো ব্যৱহাৰ কৰিলেও ৰিজাল্টটো ভাল পাব। প্ৰডাক্টৰ টেমাটো এবাৰ দেখাই দিব নেকি? এইটো প্ৰডাক্টটো স্পিৰুলিনা। স্পিৰুলিনা ন? চিয়ন নিউট্ৰিয়েণ্ট দিয়া স্পিৰুলিনা খাইছিলে, হয় না? সেই প্ৰডাক্টটো খাই আপুনি ভাল ৰিজাল্ট পাইছে। আৰু চিয়নক ধন্যবাদো জনাব বিচাৰিছোঁ যে প্ৰডাক্টটো অন্যে ব্যৱহাৰ কৰিলেও আজিৰ ডেটত ভাল পাব। ভাল ৰিজাল্ট পাব। যিহেতু আপুনি ভাল পাইছে, গতিকে আপোনাৰ প্ৰব্লেমটো যদি অন্যও ব্যৱহাৰ কৰে নিশ্চয় ভাল পাব। ঠিক আছে, আমাৰ চিয়নৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোক ধন্যবাদ থাকিলে চিয়নৰ তৰফৰ পৰা। আৰু আমাৰ হাতত হেল্থ কেয়াৰ, অৰেল কেয়াৰ, পাৰ্চনেল কেয়াৰ সকলো ধৰণৰ প্ৰডাক্ট আছে। যদি আপোনাৰ প্ৰয়োজন সাপেক্ষে আমি সকলো ধৰণৰ প্ৰডাক্ট যোগান ধৰা হ'ব। ঠিক আছে, মোৰ প্ৰয়োজন যেতিয়া হ'ব মই ব্যৱহাৰ কৰিম। চিয়নৰ প্ৰডাক্টে ব্যৱহাৰ কৰিব ন? হয়, ভাল লাগিলে বাৰু আপোনাক লগ পাই। হ'ব বাৰু, থেংক ইউ।